পৰিচয়। কবি নবীন ভূঞা। মোৰ ঘৰলৈ সি আহিছিল আজি। একাপ চাহ এখন তামোল খাই হঠাৎ সি ঢলি পৰিছিল মাটিত। বহুবাৰ সি চটফটাই চিনাকি দি কৈছিল নিজকে তাৰ পৰিচয়। মই মৃত্যু, মোৰ নাই আকাৰ, মোৰ নাই স্থান, মোৰ নাই সময়। দুহাতৰে সাৱটি মৰমৰ হৃদয়েৰে আঁকোৱালি সান্তনা দি বহুৱাব বিচাৰিছিলোঁ আমি। চেষ্টা অসফল হৈ ৰ'ল। কাৰোবাৰ আশা, কাৰোবাৰ সমবেদনা তাৰ শুনিবলৈ সময় নাছিল। সি বগা ডাউকীৰ এটা সগুণ হৈ আমাৰ বুকুখনত বিষাদৰ আঁচ বহুৱাই সি উৰি গৈছিল আমাৰ পৰা বহু দূৰলৈ।